এভৰিৱান গুড মৰ্নিং আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পাছফালৰ শাকনি বাৰীৰ পৰা আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে এয়া বেঙেনা গছ এয়া বেঙেনা ফুল দিছে আৰু এয়া ফুল কিন্তু হোৱাগে নাই দেই এয়া আৰু এইফালে আমাৰ আলু খেতিও কৰিছোঁ এয়া আলু খেতি এয়া আমাৰ খেতি চাওকচোন ধুনীয়াকৈ হৈছে বাৰু দেই এয়া আমাৰ মায়ে পুৰা লাই শাক চিঙাত ব্যস্ত আৰু পুৰা ফ্ৰেছ লাই শাক হয় এয়া আজি ধান মাৰিবলৈ ট্ৰেক্টৰ আহিল যিহেতু আজি বিহুৰ উৰুকাও হয় সেইবাবে অকণ সোনকালে সকলোবিলাক ঘৰৰ কাম কাজ কৰি আজৰি হওঁ 5 minutes later কাপোৰ কানিবোৰো সোনকালে ধুই ধাই লৈছোঁ কাৰণ ঘৰতো বহুত কাম ওলাই বিহু বুলি তাতে বতৰো বৰ এটা বিশেষ ভাল নহয় গা পা ধুই পাকঘৰত সোমাই মই এটা ওমেগা 3 কেপচুল লৈ লৈছোঁ ব্ৰেকফাষ্ট খোৱাৰ পাছতে আৰু সদায় খোৱা হয় ওমেগা 3 দিনটোৰ ব্যস্ততাৰ মাজতে আকৌ আমাৰ মৌপিক ডান্সৰ বাবে ৰেডি কৰি থৈছোঁ এয়া দেউতাকৰ লগত তাই ডান্সলৈ যাবলৈ ৰেডি 75 years later এয়া আমাৰ পিঠাগুৰি খুন্দাত সকলো ব্যস্ত হৈ পৰিছে আৰু আপোনালোকৰ ফালে বাৰু কেনেকুৱা চলি আছে বিহুৰ আয়োজন লগতে এয়া সকলোৱে হাতে কামে পিঠা বনোৱাত পুৰা ব্যস্ত আমাৰ ফালে এই পিঠাটোক তিল পিঠা বুলি কোৱা হয় আৰু আপোনালোকৰ ফালে বাৰু এই পিঠাটোৰ কি নাম জনাব দেই সকলোৱে 2000 years later এয়া আজি উৰুকাৰ খানা আমাৰ দেউতাই বনাইছে ছাগলী মাংস আৰু দেউতাৰ হাতৰ জুতি বহুত দিন লোৱাও নাই সেই ভাবিলোঁ আজি দেউতাই বনাওক আৰু লগতে হাজবেণ্ডে মাছৰ কাৰীখন বনাইছে আৰু ভণ্টিয়ে চিকেন বনাইছে আৰু এয়া চাওকচোন ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল ভাবিলোঁ কি আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ আজিনো কি খোৱা হ'ল আৰু আমি সকলোৱে খাই বৈ এতিয়া ভেলাঘৰলৈ অলপ ওলাই আহিছোঁ আৰু এয়া চাওকচোন ভাইটিহঁতে ইমান ধুনীয়া আটক ধুনীয়াকৈ এটা ভেলাঘৰ সাজিছে বৰ ধুনীয়া বনাইছে কিন্তু দেই আৰু আমাৰ এয়া ধ্যান বেটাই পুৰা এনজয় কৰি আছে তেওঁলোকৰ গানৰ তালে তালে তেওঁ অকণ নাচি আছে আৰু লগতে শেষত আমাৰ মায়ে ৰ'ব নোৱাৰি অকণ নাচিয়ে দিয়ে The next morning আজি সোনকালে শুই উঠিয়েই গা পা ধুই ওলাই কৰি ল'লোঁ যিহেতু আজি ভোগালী বিহু আৰু সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ উলগ যাচিলোঁ আজি হ'ল মকৰ সংক্ৰান্তি আৰু এয়া আমাৰ মৌপি আৰু দেউতাই অগ্নিক সেৱা কৰি আছে আৰু আমাৰ ফালে প্ৰথমতে অগ্নিক সেৱা কৰি লয় তাৰ পাছত পিঠা পনা আৰু জা জলপান খোৱা হয় আপুনি দৈ খাব নোৱাৰিব যে গা বেয়া হৈছে গাখীৰ দি দিছো দেই অকণমান গৰম গাখীৰ কৰি দিছো আৰু এয়া পিঠা খাব পিছতকে মই লাল চাহ এখন বনাই দিম দেই আমিও ওলালো অকণমান বিহু খাই আহোঁগে বুলি যোৱাকালি আৰু আজিৰ ব্লগটো চাই কেনে পাই জনাবলৈ নিশ্চয় নাপাহৰিব তেনেহ'লে আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই